নমস্কাৰ বন্ধু বান্ধৱীসকল, পূৰ্ণানন্দ জব আছাম চেনেলটোলৈ বহুত বহুত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ ৰিজনিঙৰ প্ৰশ্ন উত্তৰ কেইটামান লৈ আহিছোঁ। এইটো ৰিজনিঙৰ পাৰ্ট 1 ভিডিঅ' হয়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, কলেজ যদি 59 হয় তেনেহ'লে স্কুল কিমান হ'ব? কলেজ 59 আপোনালোক কেনেকৈ হ'ব চাব। আমাৰ এলফাবেট আছে 26টা। এৰ পৰা জেডলৈ আপোনালোকে 26। এক যদি আপোনালোকে 1 নম্বৰত ধৰে, বিক ধৰিব 2 নম্বৰত, চিক 3 নম্বৰত, 4 ডিক 4 নম্বৰত ধৰিব। তেনেকৈ ৱাইক ধৰিব আপোনাৰ 25 নম্বৰত, 25 নম্বৰত, আৰু জেডক ধৰিব 26 নম্বৰ। তেনেদৰে এৰ পৰা জেডলৈ আপোনালোকে লিখি 1 2 3 তেনেকৈ আপোনাৰ চিৰিয়েলি লিখি ল'ব। তাৰপিছত কলেজ চি আছে আপোনাৰ, চিটো আছে আপোনাৰ 3 নম্বৰত, এ বি চি। চিটো আছে 3 নম্বৰত, 3 লিখিছোঁ, প্লাছ অ'টো আছে 15 নম্বৰত, 15 লিখিছোঁ, প্লাছ এল আছে 12 নম্বৰত, প্লাছ আকৌ এল আছে 12 নম্বৰত, প্লাছ ই আছে এ বি চি ডি ই আছে 5 নম্বৰত, জি আছে 7 নম্বৰত, প্লাছ আকৌ ই আছে 5 নম্বৰত। গোটেইকেইটা যোগ কৰি দিলে আপোনাৰ হ'ব 59 হ'ব। তেনেদৰে স্কুলটো এছ আছে 19 নম্বৰত, চিটো আছে 3 নম্বৰত, এইচটো আছে 8 নম্বৰত, প্লাছ ঔ আছে 15 নম্বৰত, প্লাছ আকৌ ঔ আছে 15 নম্বৰত, প্লাছ এল আছে 12 নম্বৰত। এই গোটেইকেইটা প্লাছ কৰি দিলে আপোনাৰ 72 হ'ব। শুদ্ধ উত্তৰ 1 নম্বৰটো 72 হ'ল। আৰু বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব। তেতিয়াহে এনেকুৱা ধৰণৰ আপোনালোকে জব ৰিলেটেড ভিডিঅ' যিকোনো ভিডিঅ'বিলাক পোনপ্ৰথমে চাব পাৰিব। তাৰপিছত আহিলে আপোনাৰ 2 নম্বৰ প্ৰশ্ন নং 2। ইয়াত 4:26 আছে আৰু 5 কিমান হ'ব? আপোনালোকে 4ক যোগ বিয়োগ হৰণ পূৰণ যেনেকৈ কৰি 26 পালে, তেনেকৈ 5ক যোগ পূৰণ হৰণ তেনেকৈ কৰি আপোনালোকে কিমান পাব? আপোনালোকে চাব, 4 আছে আগত, 4ক স্কুৱাৰ কৰিছোঁ, 4ক স্কুৱাৰ কৰি প্লাছ 10 প্লাছ কৰি দিছোঁ, 10 প্লাছ কৰি 4ক স্কুৱাৰ 4 4 গুণ 16, 16 প্লাছ 10 ইকুৱেল আপোনাৰ হ'ব 26। এনেদৰে 4ৰ পৰা 26 পালোঁ। এনেদৰে 5ক কৰিম, 5 স্কুৱাৰ প্লাছ 10 ইকুৱেল 5 5 গুণ 25, 25 প্লাছ 10 ইকুৱেল 25 আৰু 10 যোগ কৰি দিলে 35। ইয়াত অপশ্যনত আছে বি, এইটো 35, এইটো অপশ্যন নং মানে বিটো শুদ্ধ। 3 নম্বৰ কুৱেশ্যনটো হৈছে 5:36 হ'লে 6 কিমান হ'ব? 5 স্কুৱাৰ প্লাছ 11 ইজ ইকুৱেল টু
5 5 গুণ 25 25 প্লাছ 11 ইকুৱেল কিমান হ'ব 25 আৰু 11 যোগ কৰিলে 36 হ'ব 36 5:36 এইটো হৈছে তেনেকৈ 6 কৰিম 6ক যদি স্কোৱাৰ কৰোঁ স্কোৱাৰ তাৰপিছত প্লাছ 11 6 গুণ 36 প্লাছ 11 ইকুৱেল 36 আৰু প্লাছ 11 যোগ কৰিলে 47 হ'ল ইয়াততো 47 অপশ্যন নাই সেইকাৰণে এনেকৈ কৰিলে নহ'ব এইটো বেলেগ ধৰণে কৰিব লাগিব সেইটো চাম প্ৰথম 5ক 36 কেনেকৈ ওলাইছিলে সেইটো চাই ল'ব লাগিব 5ক প্ৰথমতে ওলাব লাগিব 5 প্লাছ 1 হোল স্কোৱাৰ কৰি দিছোঁ হোল স্কোৱাৰ কৰিলে আপোনাৰ 5 একে 6 6 স্কোৱাৰ হৈ যাব 6 স্কোৱাৰ হৈ গ'ল তাৰপৰা 6 গুণ 36 6 গুণ 36 এনেকৈ 5ক 36 পাইছোঁ কিন্তু 6ক এই অপশ্যনত থকা কিমান পাম সেইটো আমি চাব লাগিব এতিয়া আপোনাৰ ইয়াত আছে 6ক 6 প্লাছ 1 হোল স্কোৱাৰ কৰি দিছোঁ তেতিয়া হ'ব আপোনাৰ 6 প্লাছ 1 7 স্কোৱাৰ হ'ব 7 স্কোৱাৰ আপোনাৰ 7 গুণ 49 49 ইয়াত আছে অপশ্যন আছে যিহেতু ইয়াত 49 সেইকাৰণে চিটো আপোনাৰ শুদ্ধ উত্তৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ